বাক্সা জিলা এপছুৰ অধিৱেশন আজি আমি চবে আহিছোঁ। ঐতিহাসিক 2003 চনৰ বড়ো চুক্তিত বাক্সা জিলা গঠন হৈছিলে আৰু পুনৰ ঐতিহাসিক তৃতীয় বড়ো চুক্তি 2020ত তামোলপুৰ জিলা গঠন হ'ল আৰু তামোলপুৰ জিলা গঠন হোৱাৰ লগে লগে বাক্সা জিলা এপছু দুটা ভাগ হৈ গ'ল। তামোলপুৰ জিলা নতুন সমিতি গঠন কৰিছে, বাক্সা জিলাৰ পুৰণা কমিটি হৈ গ'ল আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত আহি বহুত ভাল লাগিছে। 1967ত জন্মগ্ৰহণ কৰা নিখিল বড়ো ছাত্ৰ সন্থা ইতিমধ্যে গল্ডেন জুবলি ইয়াৰ পাৰ কৰিলে। আজি বড়ো জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাত আগৰণুৱা এটা ভূমিকা নিখিল বড়ো ছাত্ৰ সন্থাই পালন কৰি আহিছে। আজিলৈকে নিখিল বড়ো ছাত্ৰ সন্থা ডাইনী হত্যা, জুৱা, মদ, ভাং বিভিন্ন সমস্যাৰ লগত বড়ো জনগোষ্ঠী সন্মুখীন হোৱা এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে ইয়াৰ পৰা জাতিক বচাবৰ কাৰণে বহুত কাম কৰি আছে। বড়ো জনগোষ্ঠীৰ শান্তি প্ৰতিষ্ঠা কৰা, বড়ো জনগোষ্ঠী বিভিন্ন জনগোষ্ঠীৰ লগত এটা সমন্বয় স্থাপন কৰা আৰু ইয়াৰ লগতে যিবিলাক জাতীয় জীৱনত সমস্যাবিলাক আছে এই সমস্যাবিলাক সমাধান কৰাত নিখিল বড়ো ছাত্ৰ সন্থাই কাম কৰি আছে আৰু সেইটো আৰম্ভণিৰ পৰা এতিয়ালৈকে আমাৰ দীপেন বড়ো ডাঙৰীয়া এপছু প্ৰেছিডেণ্ট হৈ থকালৈকে বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে তেখেতসকলে দিনা নিশা কাম কৰি আছে। মই নিখিল বড়ো ছাত্ৰ সন্থাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু যিবিলাক এজেণ্ডা তেখেতসকলে হাতত লৈছে এইটো যাতে সফল হয়। বড়ো জনগোষ্ঠীৰ মাজত শান্তি প্ৰতিষ্ঠা কৰা আৰু বড়োলেণ্ডৰ মাজত লগতে অসমখনত বড়ো জনগোষ্ঠীৰ লগতে অইন জনগোষ্ঠীসকলৰ লগত এটা সমন্বয় কৰি ভাল এটা সুস্থ সমাজ গঠন কৰাত নিখিল বড়ো ছাত্ৰ সন্থা সফল হওক, সেইটোৱে মই কামনা কৰিছোঁ।